কি ধুনীয়া ঠাই একদম কি ধুনীয়া বতাহ ইমান ধুনীয়া বতাহ মাৰি আছে ন একদম মানে এনেকুৱা গৰম লাগি আছিলে নহয় যেতিয়া ইয়াত পালোহি একদম মানে দেখা হাত পৰি গৈছে ভিতৰলৈ যাওঁ ৰিজৰ্টখন দেখাওঁগে আপোনালোকক লাহে লাহে যাওঁ আৰু নদীখন খুব ধুনীয়া আপোনালোকে আহি গা ধুব পাৰিব আৰু ইয়াত খানা চানা খাব পাৰিব ধুনীয়াকৈ সুবিধা আছে আৰু খুব নেচাৰেল বিউটি আপোনালোকে একদম ঠাণ্ডা ঠাণ্ডা বতাহ ল'ব পাৰিব ফাইনেলি পালোহি আমি কামলাং ৰিজৰ্ট খুব ধুনীয়া ৰিজৰ্ট আপোনালোকে দেখিবলৈ পাইছে এয়া পাহাৰখন ওচৰতে লাগি আছে কেনেকুৱা লাগিছে আহি ভাল লাগিছে অমিনা নমস্কাৰ সকলোলৈকে মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰো বৰ্তমান ভাল আজি আকৌ অৰুণাচল আহিলোঁ যোৱাবাৰ আহিছিলোঁ ঘৰৰ ফেমিলিৰ লগত আৰু এবাৰ আহিছোঁ ওচৰৰ খুৰী আৰু বাইদেউহঁতৰ লগত আহিছোঁ আৰু খুব ধুনীয়া এটা জেগালৈ আহিছোঁ কামলাং ৰিজৰ্ট অৰুণাচল প্ৰদেশত আছে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যদি ভাল পায় প্লিজ মোৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ইয়াৰ ভিতৰলৈ গৈ আছোঁ আৰু এতিয়া নদীখন দেখাইছোঁ আপোনালোকক ইয়াত দেখিবলৈ পাইছে এইফালে চকী টেবুল লগাই থোৱা আছে আপোনালোকে খানা চানা ইয়াত খাব পাৰিব কোন ভাল গ'ল আপোনালোকে ধুনীয়া ধুনীয়া ফটোশ্বুট কৰিব পাৰে ভিডিঅ' বনাব পাৰে খুব ধুনীয়া ভিউ একেবাৰে নেচাৰেল বিউটি এতিয়া তালৈ যাওঁ দলংখনৰ ওপৰৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু দলংখনৰ ইপাৰে কি আছে দেখাম আপোনালোকক গোটেই মানে কহুৱা আছে আপোনালোকে কেমেৰা ধৰিব পাৰিছে নাই নাজানো মই অলপ জুম কৰি দিছোঁ এয়া যে দেখিছে বগা বগা এইবিলাক গোটেইবিলাক মানে কহুৱা খুব ধুনীয়া আপোনালোকে ফটোৰ কাৰণে মানে খুব ধুনীয়া আৰু যদি আপোনালোকে ভিডিঅ' শ্বুট কৰিব বিচাৰে তেতিয়াহ'লে ইয়ালৈ আহি ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে লৈ যাব পাৰিব আৰু ৰিলচ বনাব পাৰিব আপোনালোকে ধুনীয়া ধুনীয়া এইফালে আমাৰ ফটো শ্বুট চলি আছে ধুনীয়া ধুনীয়া ফটো শ্বুট এইফালে দেখিবলৈ পাইছে তেতিয়া আমি ফটো শ্বুটো মৰা হৈ গ'ল খুব ফটো মাৰিলোঁ খুব ধুনীয়া ধুনীয়া ফটো মাৰিলোঁ আমি ভিডিঅ' বনালোঁ ৰিলচ বনালোঁ খুব ভাল লাগিছে আৰু ইয়াৰ ভিউ চাওক আপোনালোকে কিমান ধুনীয়া এইফালে দেখিছে কহুৱা ফুলি আছে লাগে আৰু পূজা ভণ্টিয়ে বহুত ধুনীয়া ধুনীয়া মানে ভিডিঅ' বনাইছে আপোনালোকে নোচোৱাকৈ নাথাকিব একদম মানে আৰু লগতে এই বাইদেউ এটা আছে চেনেল নামটো কৈ দিয়ক মোৰ নহয় একচুৱেলি বেটিয়ে হয় গাৰ্গী হাজৰিকা আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব তাই একচুৱেলি সৰু ছোৱালী হয় সৰু ছোৱালী এইগৰাকী নমস্কাৰ গাৰ্গী কিহত পঢ়ি আছা কৈ দিয়া মই ক্লাছ 9 আৰু
আৰু এতিয়া খুব ভোক লাগিছে আমি খাবলৈ গৈ আছোঁ লগৰ কেইজনী এটা ৰৈ আছে পূৰা গালি দি আছে আমাক ভোক লাগিছে বোলে আমাৰ ড্ৰাইভাৰে চেঞ্জ কৰি ল'লে কাপোৰ গা ধুলে নেকি অঁ পূৰা মানে চাফা হৈ ল'লে আৰু কি হ'ল ভোক লাগিছে নেকি ভোক লাগিছে নাই লগা এইফালে খাবলৈ বহিছে চবে আমি খাবলৈ লৈছোঁ বহুত ভোক লাগিছে আগতে খাই লওঁ টোপোলা ভাত লাহি চাউলৰ যিহেতু ইয়াত খোৱা বস্তুবিলাক বহুত দাম সেইকাৰণে আমি বনাই আনিছোঁ ঘৰৰ পৰা কেনেকুৱা লাগে মিছা নহয় নহয় এইটো আমাৰ খোৱা হৈ গ'ল এতিয়া খালোঁ আমি পূৰা ধুনীয়াকৈ মানে একদম পেট ফুল অঁ পূৰা পেট ফুল কৰি খালোঁ আমি চবৰে পেট ভৰিলে নে পেট ভৰিলে অঁ এনেই কৈছে মই বনোৱা নাই সিহঁতে বনাই আনিছিলে মই অকল খাইছোঁ তেনেহ'লে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব অতি সোনকালে আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন ভিডিঅ' লৈ তেতিয়াহ'লে আজিলৈ বাই